নমস্কাৰ, আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাই মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ গুৰ দি বনোৱা নাৰিকল পিঠা। এয়া মই প্ৰথমতে পেন এখন গৰম কৰি লৈছোঁ আৰু আগৰ পৰা ভাজি ৰখা নাৰিকল গুড়িখিনিও তাতে দি দিছোঁ। এই নাৰিকল গুড়িখিনি মই আগতে ভাজি ৰাখিছিলোঁ, আপোনালোকে নতুনকৈ ধুনীয়াকৈ ভাজি ল'ব পাৰে। এখন হাতে কেমেৰাটো ধৰি থকাৰ কাৰণে মোৰ অকণমান দিগদাৰ হৈছিল। আৰু এয়া মই মোৰ নাৰিকলখিনি ধুনীয়াকৈ আকৌ এবাৰ ভাজ খোৱালৈকে ভাজি ল'লোঁ। এই পিঠাটো প্ৰথমতে মই মোৰ ননন্দজনীৰ ঘৰত খাইছিলোঁ আৰু খাবলৈ সঁচাকৈ বহুত সোৱাদযুক্ত আছিল। সেইটো কাৰণে মই তাইক কেনেকৈনো পিঠাটো বনাই ধুনীয়াকৈ সুধি ল'লোঁ আৰু তাই মোক অতি সহজ ভাষাৰে ধুনীয়াকৈ বুজাই দিছিল কেনেকৈনো পিঠাটো বনায়। আৰু এয়া নাৰিকলখিনি ভাজ খোৱালৈকে ধুনীয়াকৈ ভাজি ল'লোঁ আৰু তাতে মই আগৰ পৰা কাটি ৰখা গুৰখিনি দি দিলোঁ। এয়া মই গুৰখিনি ঢালি দিছোঁ ইয়াতে। আৰু গুৰখিনি নাৰিকলৰ লগত ধুনীয়াকৈ ভাজ খোৱালৈকে মই লাহে লাহে লৰাই ভাজি ল'ম। এয়া যাতে নাৰিকলখিনি গুৰৰ গাত ধুনীয়াকৈ লাগ খাই যায়, তেনেকৈ মই লাহে লাহে ভাজি ল'ম। সকলো ফালে যাতে নাৰিকলখিনি ধুনীয়াকৈ লাগি যায় তেনেকৈ আপোনালোকে ভাজি ল'ব। এই পিঠাটো বহুতে জানে বাৰু বনাবলৈ, কিন্তু সেইবিলাকে ইগন'ৰ কৰিব। যিবিলাকে নতুনকৈ শিকিব বা নাজানে তেওঁলোকৰ কাৰণেহে এই ভিডিঅ'টো বনোৱা হৈছে। এনেকৈ গুৰখিনি এতিয়া ধুনীয়াকৈ লাগ খাই গ'ল নাৰিকলৰ গাত। আৰু এতিয়া ইয়াৰ পৰা গুৰখিনিৰ পৰা লাহেকৈ অকণমান বুটকৈ পানী ওলাব। গুৰখিনি পানী এৰিবলৈ ষ্টাৰ্ট কৰি দিছে। তেতিয়া আপোনালোকে লাহে লাহে লৰাই ল'ব। এয়া ধুনীয়াকৈ লৰাই ভাজি ল'ব গুৰখিনি। এয়া বুটকৈ পানী ওলাইছে ইয়াৰ পৰা। এতিয়া গুৰখিনি এই পৰ্যায়ত যেতিয়া পাবগৈ তেতিয়া আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব আৰু ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱালৈকে লৰাই থাকিব। আৰু এয়া মই কালিয়ে তিয়াই ৰখা 3 কাপ বৰা চাউল মই ঢেঁকীত খুন্দি ৰাখিছোঁ আগৰ পৰাই। আৰু এই পিঠাখিনি এইটো মোৰ প্ৰথম পিঠা, যিহেতু প্ৰথম পিঠাটো মোৰ ইমান ভাল নহ'ল। এটা দুটা পিঠা প্ৰথমতে বেয়া হয়েই। আৰু আপোনালোকে টাৱাখন ইগন'ৰ কৰিব। এই টাৱাখন আমাৰ গোটেই পৰিয়ালটোতে বিহুৰ টাইমত ৰ'টেশ্যন হৈ থাকে, গতিকে অকণমান লেতেৰা হৈ আছে চাইডবিলাক। আৰু টাৱাখন বৰ বেছি ডাঙৰ, সেইটো ইগন'ৰ কৰিব আপোনালোকে। আৰু এয়া মোৰ প্ৰথম পিঠাটো বনাই হৈ গ'ল। আৰু এয়া মই মোৰ দ্বিতীয় পিঠাটো বনাবলৈ লৈছোঁ। এয়া মোৰ দ্বিতীয় পিঠাটো বনাইছোঁ। এনেকৈ পিঠাখন মেলি দি মাজত মছলাটো দি দিম, গুড় আৰু নাৰিকলেৰে দি বনোৱা মছলাটো। আৰু পিঠাখন যেতিয়া অকণমান শুকাবলৈ ষ্টাৰ্ট কৰিব তেতিয়াই মই পিঠাখন এনেকৈ লুটিয়াই দিম। আৰু অকণমান যেতিয়া শুকাই যাব, সিজিব, তেতিয়া মই আকৌ লৰাই দিম। মই এনেকৈ পাক খুৱাই পেলাই এনেকৈ নাৰিকল পিঠাটো বনাম। আৰু এনেকৈ মই লাহে লাহে গোটেই পিঠাকেইটা বনাই ল'লোঁ। এই পিঠাটো খাবলৈ সঁচাকৈ বহুত সোৱাদযুক্ত, আপোনালোকে নিশ্চয় এবাৰ বনাই চাব। সকলোৱে তিল আৰু নাৰিকল দি পিঠা বনায়, কিন্তু গুড় আৰু নাৰিকল দি বনোৱা পিঠাটো সঁচাকৈ খাবলৈ ভাল। এনেকৈ মই লাহে লাহে গোটেই পিঠাকেইটা বনাই ল'লোঁ। আৰু এই পিঠাখিনিৰ পৰা মোৰ 50-60টামান পিঠা ওলাইছিলে। এয়া পিঠাখিনি অকণমান কাষত শুকাবলৈ দি এয়া আপোনালোকে শুনিছেই
ইয়াৰ পিঠাৰ যিটো শব্দ ওলাইছে, খাবলৈ ৰেডি হৈ গ'ল পিঠাটো। আৰু এনেকৈ আপোনালোকে বনাই ল'ব পাৰে। এয়া মোৰ গোটেই পিঠাখিনি বনাই হৈ গ'ল। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।